হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই মনু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া বোৱাৰী মনু। আহকচোন আজি এটা সহজভাৱে বনোৱা পনীৰৰ ৰেচিপি চাওঁ। একো পাচলি নহ'লে এনেধৰণে বনাই খাব পাৰি। এয়া মই লৈছোঁ পিঁয়াজ ডাঙৰ এনেকৈ কাটি, মিডিয়াম চাইজৰ দুটা, আৰু এইখিনি পনীৰ আৰু টমেটো কেটচপ অলপ লাগিব। কেনেধৰণে বনাইছোঁ চাওক। এয়া মই কেৰাহী এটা পাতি দিছোঁ গৰম হ'বলৈ গেছত। গৰম হোৱাত মই ইয়াতে মিঠাতেল দিম অলপমান। বেছি সময় নালাগে বনাওঁতে, 5 মিনিটতে বনাই খাব পাৰি। বহুত খাবলৈও সোৱাদ, টেষ্টি, সহজ বনাবলৈও। এয়া মই ইয়াতে তেলখিনি গৰম হোৱাত পনীৰখিনি দিছোঁ। পনীৰখিনি অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰিম 2 মিনিটমান। ইয়াতে মই এতিয়া নিমখ এচিকুটমান আৰু হালধি অলপমান দি লুটিয়াই পেলাই নমাই থ'ম। এয়া হৈছে, মই এতিয়া উঠাই থ'ম। এতিয়া মই আৰু অলপমান তেল দিছোঁ, তেল অলপ কম আছিলে। ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি। বেছি টাইম ফ্ৰাই কৰিব নালাগে পিঁয়াজখিনি। 2 মিনিটমান ফ্ৰাই কৰি অলপ ব্ৰাউন কালাৰ হ'লে তেনেকুৱালৈকে ফ্ৰাই কৰিব লাগিব। এইখিনি এতিয়া ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে হালধি এচিকুটমান আৰু নিমখ অলপমান দি দিছোঁ। ভালদৰে লৰাই দিছোঁ। বেছি সময় ভাজিব নালাগে, অলপ ব্ৰাউন হোৱালৈকে ভাজিলে হ'ল 2 মিনিটমান। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিম। এয়া হৈছে। এতিয়া ইয়াতে পনীৰখিনি দি দিম, দি আকৌ ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে টমেটো কেটচপ দি দিম। অলপ দিছোঁ মই 4-5 চামুচমান হোৱাকৈ দি এইখিনি ভালদৰে লৰাই দিম তল ওপৰ হোৱালৈকে। ভালদৰে লৰাই হোৱাৰ পিছত, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব। এয়া হৈছে আৰু মই গেছটো অফ কৰি উঠাই দিলোঁ প্লেটত। এয়া ৰেডি। খাবলৈও বহুত টেষ্টি, অলপ টেঙা মিঠা হয় টমেটো কেটচপ দিয়াৰ কাৰণে। আৰু পাচলি নহ'লে এনেধৰণে পিঁয়াজেৰে বনাই খাব পাৰি। বেলেগ পাচলিৰ সৈতেও বনাই খাব পাৰি। তথাপি মই এনেধৰণে পিঁয়াজ দিয়ে বনাই খাই ভাল পাওঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। পুনৰ আন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই।